দেউতা মোক 100 টকা এটা লাগিছিলে। কিয় কি কৰা 100 টকা? নাই এনেই। 100 টকা এটা যেতিয়া ইনকাম কৰিবি তেতিয়াহে বুজি পাবি 100 টকাৰ মূল্য কিমান। দেউতা মই 100 টকা খুজিছোঁ, তুমি ইমানকৈ কথা শুনাই আছা যে। 100 টকা মই দিম, কিন্তু মই জানিব লাগিব তোক কিয় লাগে। দিবা নে নিদিয়া কোৱা? নিদিয়া যদি নালাগে আৰু। যা, মোৰ মানিব্যাগত 100 টকা এটা আছে, লৈ যা, কিন্তু শুন সৎ কামতে ব্যৱহাৰ কৰিবি। যা। থেংক ইউ দেউতা। মই মৰি গ'লে যে তহঁতে কেনেকৈ চলিবি মোৰ তাকে লৈহে চিন্তা হয়। হেৰা এই বাবা দেখোন এতিয়ালৈকে আহিয়ে নাপালে। মা অ মা মা এই আহিছে এতিয়া ই। মা আঞ্জা কি বনাইছা? দালি আৰু ভাজি। দালি ভাজি নাখাওঁ যা, মই তোমালোকে খাই থাকা যোৱা। হেৰা এই মোৰ পৰা 10 টকা এটা লৈ গৈ কিনে দোকানৰ পৰা দুটা কণী আনি দিয়া যোৱা। দেউতা বাবা তই আৰু আগৰ দৰে নাথাকিবি। ঘৰখনৰ অলপ অলপকৈ তই দায়িত্ব ল'বলৈ চেষ্টা কৰ। মই আৰু বেছি সময় নাথাকিম। মোৰ অবিহনে তই এই ঘৰখন চাব লাগিব। মই এই পৃথিৱীৰ পৰা নোহোৱা হৈ গ'লে তই মাৰা কেতিয়াও দুখ নিদিবি। কেতিয়াবা ঘৰত একো নাথাকিলেও লাগিলে লঘোনে থাকিবি, কিন্তু কেতিয়াও চোৰ বা প্ৰবঞ্চনা কৰি টকা নানিবি। আৰু এই কথাকেইটা গুৰুত্বভাৱে মনত ৰাখিবি। দেউতা তুমি কিয় এনেকুৱা কৈছা দেউতা? তোমাৰ একো নহয় দেউতা, তোমাক মই এতিয়াই মেডিকেল লৈ যাম দেউতা। তুমি কিয় এনেকুৱা কৈ আছা দেউতা? নালাগে, মোৰ আৰু বেছি সময় নাই। যিখিনি সময় থাকোঁ মোক সেইখন বিচনাতে থাকিবলৈ দে।
অলপ দুৱাৰ খিৰিকীবোৰ খুলি দিওঁ বাবা। কৃষ্ণ কৃষ্ণ দেউতা 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 নামৰ ছায়াটো যাৰ মূৰৰ ওপৰত নাই, একমাত্ৰ তেওঁহে বুজি পায় ৰ'দৰ প্ৰখৰতা কিমান। বাবা, আন্ধাৰে আৱৰি আছে বুলি ভয় নকৰিবা। সদায় ৰাতি হৈ নাথাকে। সময়মতে সূৰ্যে দেখা দিবই আৰু পোহৰে হাঁহি মাৰি ওলাই আহিবই। নমস্কাৰ, আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ, লগতে আমাৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ বেল আইকনটো টিপি থ'ব। ধন্যবাদ। জয় আই।